কবিতাৰ শিৰোনাম মৰমৰ আই, কবি আনন্দচন্দ্ৰ আগৰৱালা। মৰমৰ আই, কোনে মোক চুলি তালি কৰিলে ডাঙৰ, মৌহনা মিঠা মাতে পাহৰি ভাগৰ, কৰিছিলে স্নেহ মোক দুগালত চুমা খাই, তেওঁই মোৰ পূজনীয়া মৰমৰ আই। চেনেহৰ চকু পানী ধাৰেৰে বুৰাই, কোনে মোক ৰাখিছিল বুকুত শুৱাই, টোপনিত লাল কাল মুখখনি চাই, তেওঁই মোৰ পূজনীয়া মৰমৰ আই। কান্দিছিলোঁ যেৱে নৰিয়াত দুখ পাই, একেথৰে কোনে মোৰ মুখলৈ চাই, মোৰ বুলি কান্দিছিল কাহি হুমনীয়া, তেওঁই মোৰ পূজনীয়া মৰমৰ আই। হৈছিলোঁ থিয় যেৱে অ'ত ত'ত ধৰি, পৰিলেনো কোনে গৈ ততালিকে লৰি, নিচুকাইছিল মোক নাম গুণ গাই, তেওঁই মোৰ পূজনীয়া মৰমৰ আই। মোৰ প্ৰতি এনে যাৰ মৰম অসীম, কেনেকৈ সিজনাক মই পাহৰিম, চেনেহ ভকতি মোৰ বাহুক সদায়, তজু চৰণত সেয়া মৰমৰ আই। ধন্যবাদ।